Hey viewers, welcome back to my YouTube channel. তো এতিয়া বাজিছে ৰাতিৰ 11:30 11:40 হ'বলৈ হ'ল। তো 12টা বজাৰ লগে লগে এটা স্পেচিয়েল দিন। তো এতিয়া আজি ডেটটো হৈছে 26 ছেপ্টেম্বৰ আৰু 12টা বজাৰ লগে লগে হ'ব 27 ছেপ্টেম্বৰ। তো মোৰ হাজবেণ্ডৰ বাৰ্থডে আছে 12টা বজাৰ লগে লগে, মানে অহা কাইলৈ। তো মই ভাবিছোঁ ৰাতি এটা ছাৰপ্ৰাইজ দিওঁ সৰুকৈ। তো মানে আমাৰ ঘৰত যিহেতু ষোল্লচৰাতৰ পূজা আপোনালোকক মই ভিডিঅ'ত দিছিলোঁ, তো সেইটো পূজা হ'লে মানে কণী চণী মাংস এইবিলাক খাব নাপায়। তো মই কেক অৰ্ডাৰ কৰিব নোৱাৰিলোঁ। চাওঁ কাইলৈ কি হয়, কি কৰা যায়। তো আজি মানে মোৰ চাৰ্জাৰী আছে, চাৰ্জাৰী হোৱাৰ কাৰণে মোৰ মানে খুব আজি পেইন হৈ আছে। তো মোৰ পেইন হৈ থকাৰ কাৰণে মই মানে যাবই নোৱাৰিলোঁ অৰ্ডাৰ কৰিবলৈ। ভাবিছিলোঁ অৰ্ডাৰ কৰিম আজি ৰাতি ছাৰপ্ৰাইজ দিম, তো নোৱাৰিলোঁ। সন্ধিয়া অকণমান ভাল পাইছোঁ, অকণমান খোজকাঢ়িব পাৰিছোঁ। তো তেওঁকে মই ক'লোঁ যে মই চাহ খাম, কেক খাব মন গৈছে। তো তেওঁক মই কাপ কেক আনিবলৈ দিলোঁ। তাৰপিছত চাহ খাই আছোঁ, চাহ খাওঁতে তেওঁ মোক সুধিছে কিয় খোৱা নাই? নাই মই চাহ নাখাম, চাহ নাখালে কাপ কেকখিনি খাম। তেওঁ মোৰ কথাখিনি তেওঁ মোক লক্ষ্য নকৰিলে আৰু চাহ সময়ত, মানে চাহ খোৱা সময়ত। তো মই কাপ কেকখিনি মনে মনে থৈ দিলোঁ। আৰু কেণ্ডেল আছিলে, কেণ্ডেলখিনি মানে ক'ত গ'ল নাজানো আৰু বিচাৰি পোৱা নাই। তো এটা কেণ্ডেল পালোঁ, সেইটোকে মই কাটি টিকলু কৰি লৈছোঁ, ইমানটো টিকলু এটা। তো সেইটো ৰেডি কৰিলোঁ, মাচিছ আৰু হেৰিখিনি কেকখিনি। তো এতিয়া আছে আৰু 20 মিনিট 12টা হ'বলৈ। তো 12টা হ'বলৈ তো মই এতিয়া ভাবিছোঁ এইখিনি লাহে লাহেকৈ যোগাৰ কৰোঁ, মানে ৰেডি কৰোঁ। যি হ'লেও মানে ডাঙৰ কেক আনি পেলাই ছাৰপ্ৰাইজ দিব পৰা নাই যদিও মোৰ মন আছে আৰু পূৰা একে 12টাৰ সময়তে তেওঁক ছাৰপ্ৰাইজ দিয়া, বাৰ্থডে উইচ কৰা। ফাৰ্ষ্ট উইচ মই যাতে কৰিব পাৰোঁ মানে ইচ্ছা আছে। আৰু সেইটো কাৰণে ভাবিছোঁ সৰু সুৰাকৈ কৰি দিওঁ আৰু কাইলৈ দিনত দেখা যাব আৰু কাইলৈ কি হয়। তো ব'লক মই ৰেডি কৰাখিনি আপোনালোকক দেখাওঁ। তো ফ্ৰিজত চকলেট থোৱা আছিলে, চকলেটটো ওলালোঁ।
তো আপোনালোকে দেখিছে ৰেডি কৰিছোঁ। তো চাওঁ তেওঁক কেনেকুৱা লাগে মোৰ ছাৰপ্ৰাইজ। তো আহক তেওঁ উঠাবলৈ যাওঁ। তো 49, 50 আৰু 10 মিনিটছ আছে। তো 10 মিনিটছত তেওঁক উঠামগৈ। তেওঁ ধুনীয়াকৈ শুই আছে। মানে একচুৱেলি মাৰ গা ভাল নহয়। তো সেইকাৰণে তেওঁ মানে মাৰ লগতে শুৱে। তো আমাৰ যিহেতু শহুৰ দেউতা নাই, মা ক'লে তো মাৰ বেমাৰ হোৱাৰ পৰা তেওঁ মাৰ লগতে আছে। তো এতিয়া উঠাব গ'লে মাৰ ৰুমত যাব লাগিব। बहुत संभल के जाना पड़ेगा। तो बोलो। तो আৰু এটা কথা, চাকু ল'বলৈ পাহৰি গৈছিলোঁ। তো চাকু লো। চাকু। তো যিহেতু মই ছাৰপ্ৰাইজ বাৰ্থডে ৰাখিছোঁ, তো বেলুন চেলুন একো নাই। বিচাৰিছোঁ ক'ৰবাত এটা দুটা পাওঁ নেকি, বেলুন নাপালোঁ। এনেকৈ দি দিম আৰু কি কৰিম, নাই। আৰু গিফ্টটো এতিয়ালৈকে আহিয়ে পোৱা নাই। তো গিফ্টটো কালি পৰহিলে কেতিয়া আহে তেতিয়া দিম আৰু। এতিয়া মোৰ ছাৰপ্ৰাইজটো দিম। তো ব'লক, এতিয়া টাইম হৈছে 52 হ'ল আৰু 8 মিনিটছ আছে। তাৰপিছত গৈ পেলাই মাতি আছোঁ। ব'লক। বেছি কথা কৈ থাকিলে গম পাই যাব। চকু বন্ধ কৰি থৈ দিছোঁ। তো এতিয়া চকু খুলিব পাৰে। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু মাই ডিয়াৰ, হেপী বাৰ্থডে টু ইউ। তো কেনেকুৱা লাগিলে ছাৰপ্ৰাইজ? ভাল লাগিছে ছাৰপ্ৰাইজটো। মই টোপনিতে আছোঁ এতিয়া, মোৰ চকু খোৱাই নাই। বেচেৰা টোপনিতে আছে, চকু ফুল খাই আনি মই উঠাই লৈ আহিছোঁ। তো মই বিশেষ একো কৰিব পৰা নাই। চকলেট আছিলে, কাপ কেককেইটা যে অথনি মই কৈছিলোঁ খাম বুলি, সেইটোৰ কাৰণেই কৈছিলোঁ ছাৰপ্ৰাইজ দিবলৈ। থেংক ইউ। নিজে কাঢ়ি দিছে। তো আজি গিফ্টটো নাই দেই মোৰ। আপোনাৰ গিফ্টটো অন দ্য ৱে, আহি পোৱা নাই। কালি সন্ধিয়া মানে আহি যাব লাগে। তো আজিলৈ ইমানেই আছিল। তো আপোনালোকেও উইচ কৰি দিব, প্ৰাৰ্থনা কৰিব। তো এতিয়া আমি শুই যাওঁ। গুড নাইট, বাই বাই।